দুটা লোকসভাত আমি খেলিম, বিপিপি দুটাও জিকিব আৰু আমি দিল্লীত এজন কেবিনেট মিনিষ্টাৰ ল'ব। মইতো চব জাগাতে যায়, কিয় দিল্লীত নহয়, মই বেলেগ কামতহে গৈছিল। মই বেলেগ কামৰ কাৰণে গৈছিল, এনেকুৱা যোগদানৰ কাৰণে যোৱা নাই। এইবিলাক প্ৰমোদ বড়োৰ কথা। খণ্ডনক মই চিনি নাপায়, বাৰে বাৰে নুসুধিবি, মই চিনি নাপাই তাক। আমাৰ স্পষ্ট কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত বিপিএফৰ পৰা ইণ্ডিপেণ্ডেণ্টলি কেণ্ডিডেট দিব, সেইটো 100% খাটাং হৈ আছে। কিন্তু এনেকুৱা ফৰ্মেলি কিবা হোৱা নাই, আলোচনাও হোৱা নাই, কোনে কেণ্ডিডেট পাব সেইটো আজিলৈকে মানে কিবা হোৱা নাই। আমি আলোচনা কৰিম, কাম্পা হ'ব পাৰে বা কোনোবা হ'ব পাৰে, সেইটো আমাৰ দলত এতিয়া ফৰ্মেলি ডিচিশ্যন হোৱা নাই। কোনোবাই কৈছে যদি এইটো বেলেগ কথা, কিন্তু দলৰ মজিয়াৰ পৰা হোৱা নাই। UPPL বা বিজেপিৰ পৰা আৰু কোনোবা ডাঙৰ লিডাৰ আহিব নেকি MNCL? আহিব, মোৰ লগত ডাইৰেক্ট হোৱা নাই, আমাৰ কৰ্মীসকলৰ লগত আলোচনা কৰি আছে বুলি মই কিমানজনমান শুনিছোঁ। কোনোবা UPPL MCL বা কোনোবা বিজেপি MCL এনেকুৱা আমাৰ দলৰ কোনোবা নেতাসকলৰ লগত আলোচনা চলি আছে বুলি মই, মোৰ লগত ডাইৰেক্ট কৰা নাই, মই কৰা নাই এতিয়াও কাৰো লগত। সমষ্টি দিয়ে কি হ'ব? দুইটাতে সমষ্টিত আপোনালোকে নিৰ্বাচন খেলিবলৈ সাজু? দুইটাতে নাই আমাৰ স্পষ্ট কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত বিপিএফৰ পৰা ইণ্ডিপেণ্ডেণ্টলি কেণ্ডিডেট দিব, সেইটো 100% খাটাং হৈ আছে আৰু জিকিবই আমি দুটা। বিজেপিয়ে যি আপোনালোকক প্ৰস্তাৱ দি আছে, মিত্ৰতাৰ প্ৰস্তাৱ দি আছে, সেই প্ৰস্তাৱক নাই এনেকুৱা নহয়। এনেকুৱা কোনোবা সাংবাদিকৰ ওচৰত ক'লে নহ'ব নহয়, বা মিডিয়াত ক'লে নহ'ব নহয়। ফেচ টু ফেচটো হোৱা নাই। আজি CM ছাৰে কিবা একটা কৈছে বুলি কৈছে, আমি ভৱিষ্যত আলোচনা কৰিম বুলি কৈছে, হয়তো আলোচনা কৰিব পাৰি, কিন্তু ফেচ টু ফেচ হোৱা নাই। এনেকুৱা কোনো দলৰ পৰা মুঠতে আমি কোনো দলৰ লগত নাই, মিত্ৰতা নকৰিব, স্পষ্ট এইটো। আৰু UPPL দাবী কৰি আছে যে কোকৰাঝাৰখন তেওঁলোকৰ দখললৈ যাব, এইটো নিশ্চিত হৈছে। এইটো সময় আহিলেহে ক'ব পাৰে চবে। আৰু আপোনালোকৰ এই নেতা চন্দন ব্ৰহ্মৰ কথাটো ওলাই আছে। চন্দনক মই চিনি নাপায়, বাৰে বাৰে নুসুধিবি, মই চিনি নাপাই তাক। স্যাৰ, NDA যোগদান কৰাৰ কাৰণে আপুনি দিল্লীত বাহৰ পাতি থকা বুলি প্ৰচাৰ। নাই, মইতো চব জাগাতে যায়, কিয় দিল্লীত নহয়, মই বেলেগ কামতহে গৈছিল। মই বেলেগ কামৰ কাৰণে গৈছিল, এনেকুৱা যোগদানৰ কাৰণে যোৱা নাই। এইবিলাক প্ৰমোদ বড়োৰ কথা। এইবিলাক বাকী নৱশৰণীয়াৰ কথাটো অকণমান ক'ব নেকি? তেওঁ এইবাৰো বড়ো অনাবড়োৰ যিখন কাৰ্ড, সেই কাৰ্ডখন এইবাৰো তেওঁ খেলি কিনে আকৌ জয়ী হ'ব। তাৰতো অভ্যাস আছে আগৰ পৰাই খেলি অহা, সেইটোতো খেলিবই, এইটো ডাঙৰ কথা নহয়। এইটো কোকৰাঝাৰ ৰিজাল্ট কি হ'ব ছাৰ লোকসভা? কোকৰাঝাৰ লোকসভাৰ ৰিজাল্ট আমাৰেই হ'ব, ভাল হ'ব। দৰং ওদালগুৰিও হ'ব, দুটা লোকসভাত আমি খেলিম, বিপিপি দুটাও জিকিব আৰু আমি দিল্লীত এজন কেবিনেট মিনিষ্টাৰ ল'ব।